फासनै सेरफां बियाबाव गुबुन गुबुन राजखान्थि हान्जानि सा 30 सोद्रोमाफोरा बिजेपि दलाव हाबदों। अदालगुरि जिल्लानि फासनै सेरफां बियाबाव गुबुन गुबुन दोलोनि सा 30 सोद्रोमाफोरा दिनै बिजेपि दलाव हाबफैयो। दिनै सानजौफुनि 12 रिंगायाव फासनै सेरफां बियाबनि बिजेपि दलनि मावखुलियाव फासनै सेरफां मण्डलनि आफादगिरि जीवन देखानि नुजाथिनायाव बिजेपि दलनि आदर्शखौ मोजां मोननानै गुबुन गुबुन दोलोनि सा 30 सोद्रोमाफोरा बिजेपि दलाव हाबफैयो। दिनैनि जगदान हाबाफारियाव बिजेपि दलनि बिनय फाटगिरि, फासनै सेरफां मण्डलनि लेङाइ आफादगिरि मनज नन्दी, बापन राभा, नेहाथारि सारजु चावरा, श्याम मुन, पालिका मासबाद ब्लक आजो मार्सानि नेहाथारि जयन्ती गर, लामाबारि बिसिडिसिनि लेङाइ आफादगिरि बिरसा सांमा, बिजेपि मावफारिया आगस्टिन इस्लारि मोनहा बाहागो लायो। आसलते कि হয় आमार श्रद्धार प्रधानमंत्री नरेंद्र मोदी डांगरियार नेतृत्वत আজি जिदरे भारतवर्षई विश्वर मानचित्रत एक आलोड़न आनी दिसे बा उन्नयनर दिखे धावमान होइसे सर्वांगीण देशर सकलो प्रकाৰৰ जनसाधाৰণৰ सर्वांगीण उन्नयन होइसे तार लगते आमार राज्यर एगराकी आमी एनेকুৱা मुख्यमंत्री पाइছো डॉक्टर हिमंत विश्व शर्मा डांगरियाक तो तेखेतर नेतृत्वत राज्यत जी धৰণৰ सर्वतो प्रकाৰৰ उन्नयन जनकल्याणमुखी जी सरकार तेखेते नेतृत्व दी आगबঢ়াই লৈ গৈছে আৰু তাৰোপৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক সমিতিৰ শ্ৰদ্ধাৰ নৱনিযুক্ত আমাৰ যি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেতৰ সুদক্ষ নেতৃত্বত দলে সমগ্ৰ অসমতে এক সুন্দৰ সাংগঠনিক এক নজিৰ ৰাখিবলৈ সক্ষম হৈছে আৰু এই সকলোবোৰ কথাত স্বাভাৱিকতে নৱপ্ৰজন্ম বিশ্বাসী বা নৱপ্ৰজন্মই আকৰ্ষিত হোৱাটো স্বাভাৱিক। গতিকে নৱপ্ৰজন্মৰ লগতে আমাৰ বিভিন্ন দল সংগঠন বিভিন্ন সমাজৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাটো একেবাৰে স্বাভাৱিক কথা হৈ পৰিছে আৰু হে সকলোৱে আকৰ্ষিত হৈ আমাৰ দলত যোগদান কৰিছে আৰু আজি আমি আমাৰ ইয়াত ভালেকেইগৰাকী বিপিএফ দলৰ পৰা বা অন্যান্য দল সংগঠনৰ পৰা আহি বা নৱপ্ৰজন্মৰ যি যুৱ ভোটাৰ্স তেখেতসকলেও আমাৰ দলত আজি এই লামাবাৰী ভিচিডিচিৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে। আগন্তুক দিনত এনেকুৱা যোগদান কাৰ্যসূচী আমাৰ বহুখিনি আছে। ইতিমধ্যে আজি প্ৰায় এবছৰ মানৰ পৰাই বহু লোকে যোগদান কৰিম বুলি আমাক কৈ আছিলে আৰু আমি অলপ কিছুদিন ৰৈছিলোঁ। এতিয়া আমি এই যোগদান কাৰ্যসূচী আমি আৰম্ভ কৰিম আৰু এতিয়া আপোনালোকে সকলোৱে দেখিব যে পাঁচনৈ চেৰফাং বিটিচি পৰিষদীয় এই সমষ্টিত বিটিচি পৰিষদীয় নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত বিভিন্নজনে এই আমাৰ যি পাঁচনৈ চেৰফাঙৰ 12টা ভিচিডিচি আছে সকলো ভিচিডিচিতে বা সকলো গাঁৱৰ পৰাই আহি বিভিন্ন জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৱে ওলাই আহি আমাৰ দলত যোগদান কৰিব। আপোনালোকক ধন্যবাদ দিব জনাইছোঁ আৰু আমি আজি ভাৰতীয় জনতা পাৰ্টি দলত সেইকাৰণে যোগদান কৰিছোঁ যাতে আমাৰ এই ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আমি বহুত ভাল লাগিছে, বহুত ভাল পাইছোঁ আৰু বিশেষ কৰি আমাৰ ভাৰত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নীতি আদৰ্শ বা তেখেতৰ যি ৰাজ্যৰ প্ৰতি যি উন্নয়নৰ কাম হওক বা ৰাজ্যৰ ওপৰত বা এই দেশৰ ওপৰত যি কাম কৰি গৈছে আমি এইবিলাক কাম দেখা পাই আমি নথৈ আনন্দিত আৰু বহুত ভাল লাগিছে। এনেকুৱা আমাৰ প্ৰধানমন্ত্ৰী দৰকাৰ আৰু আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী আছে তেখেতৰ যি কাম কাজ আমি দেখা পাইছোঁ ৰাজ্যৰ প্ৰতি, দুখীয়া ৰাজ্যৰ প্ৰতি, মজদুৰৰ প্ৰতি, কিষাণৰ প্ৰতি আমি খুবেই আনন্দিত আৰু বহুত ভাল লাগিছে। সেইকাৰণে আমি আজি ভাৰতীয় জনতা পাৰ্টিত আমি যোগদান কৰিছোঁ আৰু আমি যিমান দেখা পাইছোঁ আমি বহুত ভাল লাগিছে আৰু অনাগত দিনত আমি ভাৰতীয় জনতা পাৰ্টি হয় আমি দৃঢ় বিশ্বাস আৰু একমত হৈ পেলাই আমি কাম কৰি যাম আৰু এটা মেছেজ দিব বিচাৰিছোঁ আপোনালোকৰ থ্ৰুদি আমাৰ লামাবাৰী ভিচিডিচি আমি 10জনৰ ওপৰতে আমি জইন কৰিছোঁ কিন্তু ৰিচেণ্টলি আমি কমো 50জনৰ ওপৰত আমি এটা জইনিং প্ৰগ্ৰাম ৰাখিম ৰিচেণ্টলি আৰু আমি দেখা পাইছোঁ আমাৰ লামাবাৰী ভিচিডিচিৰ এতিয়া চবেই ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টি হৈ কাম কৰিব বুলি সেইখিনি ক'ব। কোনটো দলৰ বিভিন্ন দল আছে বিশেষ কৰি বিপিএফ দলৰ পৰা আহিব। বিশেষ কৰি তুমি কোনটো দলত আছিলা? মই বৰ্তমান দলত নাছিলোঁ, এটা সময়ত আছিলোঁ কিন্তু বৰ্তমান মই নিউট্ৰেল হৈ আছিলোঁ। কোনটো দলত আছিলোঁ? মই বিপিএফত আছিলোঁ। যোৱা লাষ্ট পিটিচি ইলেকশ্যনত মই বিপিএফ দলৰ হৈ পেলাই কাম কৰিছিলোঁ কিন্তু আমি দেখা পাইছোঁ যি দুৰ্নীতি যি ভ্ৰষ্টাচাৰ আমি দেখা পাই আমি খুবেই বেয়া লাগিছে
আৰু আমি এনেকুৱা দলত নাথাকোঁ যোনটো দল ভ্ৰষ্টাচাৰৰ ক্ষেত্ৰত মানে ফাৰ্ষ্ট বা আপোনালোকে গম পাইছে চাগে, মই বেছি ক'ব নোখোজোঁ। আমি ভাৰতীয় জনতা পাৰ্টিক আমি ভাল পাই আহিছোঁ আৰু আমি ভালকৈ কাম কৰি যাম।